বনাবলৈ লৈছোঁ কেঁচা চাটনি। ধনিয়া আছে, ইয়াত মান ধনিয়া আছে, নৰসিংহ, জলকীয়া লৈছোঁ, নহৰু লৈছোঁ, আদা আৰু দুটামান লৈছোঁ কণবিলাহী অকণমান টেঙা হ'বৰ কাৰণে। আৰু ইয়াৰ গোটেইখিনি একেলগতে মিক্সিত দিম। এইখিনি গোটেইখিনি একেলগতে দিম। এয়া আছে পদিনা, নকটাকৈ হ'লেও এনেকৈ দি দিম, এনেও পিচ হৈ যাব। গোটেইখিনি একেলগতে দি দিম। এইখিনি দেখিছে গোটেইখিনি একেলগতে দি দিছোঁ। ইয়াত অকণমান পানী দিম, পানী দিলে সোনকালে পিচ হ'ব। আৰু দেখা পাইছে ইয়াতে অলপমান ডাঙৰকৈ পিঁয়াজ কাটি দিছোঁ। অকণমান কৰিছিলোঁ সেইকাৰণে বহুত অকণমান যেন দেখাইছে। এনেকৈ এতিয়া বাতি এটাত উলিয়াই ল'ম। দেখা পাইছে বৰ বেছিকৈ হোৱা নাই, আমাৰ 4টা মানুহৰ কাৰণে ধুনীয়া জোখত হৈ গৈছে। ইয়াত তেল দিম এতিয়া আৰু নিমখ দিম, একেবাৰে সামান্য পৰিমাণৰ তেল আৰু প্ৰয়োজন অনুসৰি ইয়াত নিমখ দিম আৰু এয়া মিশ্ৰণ কৰি দিম। আৰু এয়া মোৰ হৈ গ'ল ঘৰুৱা একদম সাধাৰণভাৱে বনোৱা চাটনি।